শইকীয়া আছেনে? আহক বৰা, বহক। পিছে কি সকামত আহিলে কওকচোন বাৰু? শইকীয়া, আমি ক'ভিড-19ৰ যি ভয়াৱহ পৰা হাত সাৰিবলৈ যি ভেকচিন দিছে, সেই ভেকচিনটো নোলোৱাৰ কাৰণে আমাক সমাজে দণ্ড ভৰাইছে আৰু এঘৰীয়া কৰিছে। কাৰণ আমাৰ পৰা বেলেগলৈ এই ভাইৰাছটো বিয়পাৰ সম্ভাৱনা আছে। কাৰণ আমি এই প্ৰতিষেধক বেজীটো নল'লোঁ, সেইকাৰণে আমাক ৰাইজে এঘৰীয়া কৰিছে। আমাৰ এতিয়া চকু মুকল হ'ল। আমি কিছুমান অপপ্ৰচাৰৰ কথাত ভুলকৈ এই ভেকচিনটোৰ পৰা বিৰত আছিলে। আমাক এই দণ্ডৰ পৰা মুক্ত কৰক শইকীয়া। আপুনি এই কথাষাৰ বুজি পোৱাৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ। কাৰণ আমি এখন কৰোণামুক্ত সমাজ গঢ়িব লাগিব। সেইকাৰণে আমাৰ সমাজে এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। যিজন মানুহে এই প্ৰতিষেধকটো গ্ৰহণ নকৰিব, সেইজন মানুহক আমাৰ সমাজৰ পৰা এঘৰীয়া কৰাৰ আমি প্ৰণ কৰিছোঁ। কাৰণ এঘৰ মানুহ যদি আমাৰ সমাজত থাকি যায় এই ভেকচিন লোৱাৰ পৰা, তেতিয়া সেই মানুহ ঘৰৰ পৰা এই ভাইৰাছবিধ বাঢ়ি যাব পাৰিব আৰু সহজে আক্ৰমণ কৰিব সেই মানুহঘৰক। আপোনাৰ বাহিৰেও শৰ্মা আৰু বৰদলৈও লোৱা নাছিলে। আমি যেতিয়া এই আদৰণীয় পদক্ষেপটো গ্ৰহণ কৰিলোঁ, শৰ্মা আৰু বৰদলৈও এই ভেকচিনটো গ্ৰহণ কৰিলে আৰু সুকলমে দুয়োটা ভেকচিন লৈ তেখেতসকলে আমাৰ সমাজত সকলো কাম আগবঢ়াই নিছে। এই সুন্দৰ প্ৰচেষ্টা, এই সুন্দৰ আদৰণীয় পদক্ষেপত আপোনালোকক সঁহাৰি জনাওঁ। কাৰণ আমি এখন কৰোণামুক্ত অসম গঢ়িব লাগিব, এখন সমাজ গঢ়িব লাগিব। আপোনালোকে যদি পিছ পৰি থাকে, এই সমাজখন কেনেকৈ আগবাঢ়ি যাব পাৰিব? আজি আমি নামঘৰৰ ভাগৱত পাঠৰ অনুষ্ঠানত এখনি সভা পাতি আপোনাক আমাৰ সমাজলৈ আদৰি যি আপোনাক 5,000 টকা দণ্ড ভৰোৱা আছিল, সেই টকাও আমি ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম। আপুনি কালিলৈ স্বাস্থ্যকেন্দ্ৰলৈ গৈ এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। আমি আপোনাৰ লগত যাম। এইদৰে আমি এখন সুন্দৰ এখন সুন্দৰ সমাজ গঢ়াত জোৰ দিওঁ সবলভাৱে। তেতিয়াহে আমাৰ দেশ উপকৃত হ'ব। জয় আই অসম। বৰা, বলক আমি